হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালেই চাগে। আজি এনেই অলপ ফুৰিব আহিলোঁ, চ' আপোনালোককো দেখাম বুলি ভাবিলোঁ। আপোনালোকেও চাই থাকক। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল একাউণ্টটো প্ৰেছ কৰি দিব। আৰু আগলৈ এনেকৈ দি যাম নতুন নতুন ব্লগ। আপোনালোকেও চাই যাব, মৰম চেনেহ দিব এনেদৰে আগলৈ। চ' চাই থাকক, লেটছ গ'। তো গাইজ দেখিব পাইছে, এতিয়া আমি আহি পাইছোঁহি ৰাজমা পুখুৰী। আমি বাৰু এতিয়া ইয়াত নৰওঁ, কাৰণ আমাৰ বেলেগ এটা কাম আছে। পৰিৱেশ চাওক না, কি সুন্দৰ পৰিৱেশ। বেলেগ এদিন আহিম, ভালকৈ দেখাম আপোনালোকক। চ' চাই থাকক। তো গাইজ আজি দিনটো ঘূৰি এতিয়া ভোক লাগিছে, চ' কিবা এটা খাই লওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো এতিয়া খাই বৈ আমাৰ হৈ গ'ল, চ' গৈ থাকোঁ, আপোনালোকেও চাই থাকক। আপোনালোকে দেখিব পাইছে, এতিয়া আমি আহি ভোগদৈ দলঙৰ ওপৰত পাইছোঁহি। এইখনেই হৈছে আমাৰ ভোগদৈ নৈখন। চাই লওক আপোনালোকে এবাৰ। আৰু আপোনালোকক এটা কথা কোৱাই নাই, যিহেতু মই মোবাইলেৰে ভিডিঅ' কৰোঁ ন, চ' মাউণ্ট নাছিল, হাতেৰে ধৰি কৰিবলগীয়া হয়। লগতো এটাক লৈ আনিবলগীয়া হয় কিছুমান শ্বট ল'বৰ কাৰণে। চ' মাউণ্ট এটা লৈ ল'লোঁ। ত' আপোনালোকো আহিব, আপোনালোকৰ যদি কিবা দৰকাৰ হৈছে। দোকানখনৰ নাম হৈছে বাইক মিডিয়া। যোৰহাটৰ ফালৰ পৰা আহিলে আপোনালোকে ভোগদৈ দলং পাৰ হৈ আহিব লাগিব। আৰু লাডুগড় টিয়কৰ ফালৰ পৰা আহিলে ভোগদৈ দলং পাৰ হ'ব নালাগে। ত' গাইজ, আমি এতিয়া মাউণ্টটো হেলমেটত লগাই ল'লোঁ। কি ভিউ আহিছে মই একো ধৰিব পৰা নাই। ভাল লাগিলে জনাব আৰু বেয়া লাগিলেও জনাব। ঘৰত গৈ ভালদৰে ছেটআপটো ঠিক কৰি ল'ম বাৰু। এতিয়া এনেকৈ আৰু জাষ্ট আপোনালোকক দেখাবৰ কাৰণে লগাই ল'লোঁ। চ' চাই থাকক। তো এতিয়া আমি আহি পালোঁহি বাইপাছ। তো আৰু অলপ দূৰ গ'লে ঘৰ পাম। চ' চাই থাকক। আৰু ঘৰ যোৱাৰ আগতে একদম ধুনীয়া সুন্দৰ এটা পৰিৱেশ, সুন্দৰ এডোখৰ ঠাই আপোনালোকক দেখাই দিম। চ' চাই থাকিব।
তো গাইছ আমি এতিয়া আহি পাই গ'লো হাতীগড়। তো আপোনালোকক দেখাব গৈ আছোঁ সুন্দৰ ধুনীয়া এটা মন্দিৰ আৰু ধুনীয়া এডোখৰ পৰিৱেশ। তো চাই থাকিব আপোনালোকে আমাৰ লগত। তো গাইছ আমি ফাইনেলি আহি পাই গ'লোহি ধুনীয়া পৰিৱেশটোৰ মাজত। তো চাই থাকক আপোনালোকে। চাওক না গাইছ কি ধুনীয়া কি সুন্দৰ বনাইছে মন্দিৰটো। আজি এনেদৰেই চাওক বেলেগ এদিন ভালদৰে দেখাম। আজি মানে অলপ সন্ধিয়া হৈ আহিছে চ' দেৰিও হৈ আহিছে, সেইকাৰণে আজি নোসোমাওঁ, বেলেগ এদিন আহিম ভালদৰে দেখাম। আজি এনেই দূৰে চাওক। তো গাইছ আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তো মোক জনাব, বেয়া লাগিলেও জনাব। তো লগ পাম বেলেগ এটা ভিডিঅ'ত। বাই বাই।